তো হাই গাইজ, আমি আজি যাবলৈ ওলাইছোঁ অষ্টমী পূজাৰ মানে ৰাতিপুৱা ঠগি দিবলৈ। তো আমি মা মই আৰু ভণ্টি যাবলৈ ওলাইছোঁ। মাহঁতে ৰেডি হৈ আছে, তো ভিডিঅ'টো চাই থাকিব। এয়া ভণ্টি ওলাই আছে। তো আমি ঠগি দিবলৈ মন্দিৰলৈ যাই আছোঁ। মানে মন্দিৰকেইটা আমাৰ ঘৰৰ কাষতে আৰু কলনীৰে মন্দিৰ। সেয়া আমি ইফালে ভিতৰলৈ যাই আছোঁ। এয়া মাহঁতে ইফালে চাকি জ্বলাই আছে। এইফালে সকলোৱে শৰাই আগবঢ়াইছে। এইফালে সকলোৱে বহি আছোঁ আমি। আৰু গাইজ আজি মানে আমাৰ বাৰ মানে বাৰ্থডেও হয়, সেইবাবে বাৰ বাবে এটা কেক আনিছোঁ। আৰু এয়া হয় বাৰ কেকটো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। আৰু ইফালে মই ফটো তুলি আছোঁ। এয়া গাইজ মায়ে প্ৰসাদ খাই আছে আৰু এইফালে কেক কাটিং হৈ আছে। তাৰপিছত গাইজ মা খুৱাই দিলে কেক। এয়া দেউতাকো খুৱাই দিলে। দেউতাই মানে বাৰ মুখত লগাই দিছে গাইজ। বাই মানে মুখত লগালে বৰ বেয়া পায়, এইবাৰ মোক খুৱাই দিলে গাইজ। আৰু গাইজ মই বাক খুৱাই দিলোঁ আৰু লগাইও দিলোঁ গাইজ। আৰু এইফালে ময়ো কেক খাই আছোঁ, বায়েও কেক খাই আছে। আৰু এইফালে আমাৰ প্ৰসাদখিনি। আৰু এতিয়া আমি গধূলি যাবলৈ ওলাইছোঁ ইয়াত পূজা চাবলৈ। আৰু গাইজ এইটো হ'ল মোৰ আউটফিট, কেনেকুৱা লাগিছে মোক কমেণ্টছত জনাব। আৰু এয়া হ'ল বাৰ আউটফিটটো। আৰু এইফালে পূজালৈ আহিও পালোঁ। এয়া আমি ষ্টেডিয়াম কলনীৰ পূজা চাবলৈ আহিছোঁ। এয়া আমি সকলোৱে ফুট ল'লোঁ। আৰু এইফালে নামো ধৰি আছে। আৰু এইফালে খিচাৰি। আৰু এতিয়া ইয়াতে আমি খিচিৰি খাই আছোঁ। মই খোৱাটো নেদেখুৱালোঁ বাৰু, মানে মোৰ ৰেকৰ্ড কৰা নহ'ল। আৰু ইয়াতে আমি এতিয়া ফটো উঠিব গৈ আছোঁ। ইয়াতে মই উঠাই দিম মাহঁতক আৰু ময়ো উঠিম। আৰু এয়া আমি আহিছোঁ এতিয়া ৰাধাকৃষ্ণ মন্দিৰত। মানে ইয়াতে বহুত মানুহ হয়, ইয়াতে দেখিছে আপোনালোকে। মানে ভিতৰলৈ প্ৰথমতে সোমাব পৰা নাছিলোঁ, ইমান ভিৰ হৈছে। পিছত অকণমান ঠেলি হেঁচি সোমাই গ'লোঁ। আপোনালোকক দেখুৱালোঁ ইয়াৰে মূৰ্তিটো মানে বহুত ধুনীয়া হয়। আৰু এয়া আমি এতিয়া গৈ আছোঁ ৰঙীয়া শিৱ মন্দিৰত। ইয়াতেতো মানুহ একদম ভিৰ আৰু মানে ইয়াতে একেবাৰে চেণ্টাৰ পইণ্ট হিচাপত পৰে ৰঙীয়া শিৱ মন্দিৰটো, সেইকাৰণে বহুত মানুহ হয়, সকলো মানুহ ইয়ালৈ আহে। আৰু এয়া আপোনালোকে দেখিব পাৰিছে ইমান মানুহ। আৰু ইয়াতে মানে নাম ধৰি আছে নামৰ। আৰু ইয়াতে ভণ্টিৰ ফ্ৰেণ্ড এজনী লগ পালে। আৰু এয়া হৈছে মানে ৰাৱণৰ পুতলা বনাইছে, মানে এইবাৰ প্ৰথমবাৰ বনাইছে ৰাৱণ দহন কৰিব এইবাৰ। আৰু এয়া আমি মিল্কশ্বেক খালোঁ, মায়েও খালে, দেউতাও খালে আৰু ময়ো খালোঁ। মানে মই অকণমান খালোঁ, মাৰ পৰা অকণমান খালোঁ, মানে মই ইমান ভাল নাপাওঁ এই বস্তুটো। তো এতিয়া মাক দিলোঁ। আৰু ভণ্টিয়ে নাখালে। এয়া তাই ৰখি আছে, তাই মানে কিবা বেলেগ খোৱাৰ মাথা মাৰিছে। আৰু এয়া এতিয়া খালে ম'ম', মানে তাই ম'ম' খাই ভাল পায়। আৰু এয়া ম'ম' খাই আহি ইয়াতে খালে ফুচকা। মানে মই ম'ম' নাখালোঁ, এইবাবে মই ফুচকা খাব সোমালোঁ। কিন্তু মোৰ লগতে তাইও খালে ফুচকা। কাৰণ ফুচকাটো কাৰ কাৰ ফেভৰেট হয় জনাব। আৰু এয়া আমি ইয়াতে খালোঁ ঘুগুনি। আমাৰ ঘৰত আহোঁতে ৰ'ল লৈ আহিছিলোঁ। তো এয়া আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। তো আজিলৈ বাই বাই।